নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি ষষ্ঠ খণ্ড বাণী অসমীয়া পাঠৰ পাঠ 5 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি দিবলৈ ওলাইছোঁ। সবাতোকৈ আপোন নৱকান্ত বৰুৱাই লিখিছে। প্ৰশ্ন নম্বৰ 1, সবাতোকৈ আপোন কবিতাটিৰ প্ৰথম 12 শাৰী মুখস্থ লিখা। এইটো চাই পেলাই নিজে কৰিব পাৰিব। প্ৰশ্ন নম্বৰ 2, তলত দিয়া প্ৰশ্নকেইটা চমু উত্তৰ দিয়া। ক, সবাতোকৈ আপোন কবিতাটিৰ কবিগৰাকীৰ নাম লিখা। উত্তৰ নৱকান্ত বৰুৱা। খ, কবিতাটিত কবিয়ে কবিতাটিত আই বুলি কাক সম্বোধন কৰিছে। উত্তৰ, কবিয়ে কবিতাটিত আই বুলি মাকক সম্বোধন কৰিছে। গ, দেশৰ কি কি বস্তু কবিৰ প্ৰাণৰ চিনাকি। উত্তৰ, দেশৰ নগৰ, গাঁও, জান জুৰি আদি বস্তু কবিৰ প্ৰাণৰ চিনাকি।